নমস্কাৰ, আপোনালোকে ভালে আছেনে? নিশ্চয় ভাল। মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, সকলোৰে মংগল কামনা কৰিছোঁ। আপোনালোক সকলো সুখে থাকক, শান্তিত থাকক, ঐশ্বৰ্য বিভূতি সুখ দুখে আপোনালোকৰ ঘৰখন বিৰাজমান কৰক। আপোনালোকলৈ আজি মই এটি নতুন ভিডিঅ' আগবঢ়াইছোঁ আৰু মোৰ এই ইউটিউব চেনেললৈ আপোনালোকক স্বাগতম জনাইছোঁ। ভিডিঅ'টো কেনেকুৱা হয় মই নাজানো। ভিডিঅ'টো আধ্যাত্মিক বিষয়। আপোনালোক সকলোৱে ভগৱানক বিশ্বাস কৰে, আপুনি কৰে, মই কৰোঁ, সকলোৱে কৰে, নহয়নে বাৰু? ভগৱানৰ ওপৰত বিশ্বাস ৰাখিয়ে আপুনি মই আগবাঢ়ি গৈ আছোঁ। ফল আমাৰ কি হয় আমি নাজানো, ফল হিচাপ কৰিব চিত্ৰগুপ্তই। তেওঁৰ বিচাৰত আমি তোলা চালনীত কোন কেনেকৈ উঠোঁ সেইটো আমি নাজানো, প্ৰভু ভগৱন্তইহে জানে। মানুহৰ জীৱন খন্তেকীয়া, এই খন্তেকীয়া জীৱনত আপুনি মই একান্ত মনে কেতিয়াবা ভগৱানক প্ৰাৰ্থনা কৰিছোঁনে? নাই কৰা। আমি আচলতে ভগৱানৰ নাম ল'বলৈ সময় নাপাওঁ বা আমি বৰ এলাহ কৰোঁ। যেতিয়া আপুনি মই বিপদত পৰোঁ তেতিয়া আমি ভগৱানক খুব চিন্তা কৰোঁ, হে ভগৱান আপুনি আমাক ইমান কিয় কষ্ট দিছে। আৰু যেতিয়া আমাৰ সুখ হয় তেতিয়া আমি ভাবোঁ, ভগৱান তুমি কৃপা কৰিলা, ইমান বিপদ সাগৰৰ পৰা আমাক উদ্ধাৰ কৰিলা। কিন্তু তথাপিতো ভাবকচোন, আমাৰ এই শৰীৰটোত কি আছে? এদিন আপোনাক মৃত্যু হ'ব, মৃত্যুৰ পিছত আমাক কি কৰিব, ক'ত থ'ব, এহাত এমুঠন মাটিত আমাক জ্বলাব, আমি ক'ৰ মানুহ, ক'ত থাকিম, সেইবোৰ কথা ভাবিলে আচলতে মানুহ কিবা হৈ যায়। সেই নাভাবাৰ কাৰণেই মানুহক শ্ৰেষ্ঠ প্ৰাণী বুলি কয়, নহয়নে বাৰু? গতিকে মই ভগৱানক বিশ্বাস কৰোঁ। বহুত দুখ কষ্ট মই অতিবাহিত কৰি গৈছোঁ, তেতিয়াও মই একান্ত মনে ভগৱানক প্ৰাৰ্থনা কৰিছিলোঁ, হে ভগৱান তুমি মোক ৰক্ষা কৰা। তেনে কিছুমান বিপদৰ পৰা মই উদ্ধাৰ পাওঁ আৰু সেইকাৰণে মই ভগৱানৰ ৰাম নাম লওঁ। সময় যেতিয়াই পাওঁ তেতিয়াই মই এষাৰ হৰিনাম গাওঁ, এটি বৰগীত গাওঁ বা দিহানাম এটি হ'লেও গাওঁ বা যিকোনো গীতেই মই এনেই গাই থাকোঁ, গুণগুণাই থাকোঁ। কিন্তু মই গোৱা গীতবোৰ অকল মই নিজেহে শুনিম। সেইবাবে ভাবিলোঁ আপোনালোকৰ ওচৰলৈ যাওঁচোন এবাৰ। আপোনালোকে মোৰ এই জনা নজনাকৈ দিয়া সুৰবোৰ কেনে নুশুনে। যদি আপোনালোকে মোৰ এই দেহ বিচাৰ গীতভাগি শুনি ভাল পায়, লাইক কমেণ্ট কৰিব, ফ'ল' কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ এই উৎসাহ উদ্দীপনাই মোৰ জীৱন বাটত থকা দিনকেইটাত মই আগবাঢ়ি যাবলৈ যথেষ্ট অনুপ্ৰেৰণা পাম বুলি আশা কৰিছোঁ। পিছে দেৰি নকৰোঁ, সময় বৰ কম, গাটো অলপ ভাল পাইছোঁ তথাপিতো বৰ ভাগৰ লাগে, অক্সিজেনটো কমি যায়। তথাপিতো কিয় জানো হৰিনাম এষাৰ গালে আকৌ মনটো ভাল লাগে বুলি আৰম্ভ কৰোঁ। বাৰু শুনকচোন বাৰু মইনো কি গাম দেই। কৃষ্ণয়ে কদেও দুখ হাৰি কাল মায়াদিৰো অধিকাৰী। কৃষ্ণ বিনে শ্ৰেষ্ঠ দেও নাহি নাহি আৰ। হে ৰাম কৃষ্ণ বিনে শ্ৰেষ্ঠ দেও নাহি নাহি আৰ। কৃষ্ণ সীতা জুই জ্বলিব মনাই দপ দপ কৰি। চাই ৰূপে দেহাৰব মনাই শ্মশানতে পৰি দেহা মাটিত মিলি যাব একো চিহ্ন ৰব। পুতই কান্দি
ভাৰাই কান্দিব পৰি মনাই শিৰৰ ৰঙা সেন্দুৰ মচি মচি শিৰৰ ৰঙা সেন্দুৰ মচি মচি যাবলৈ ওলালা তুমি বাটৰুৱা মনাই যাবাগৈ নেদেখা হৈ অতি আদৰৰে সোণৰে প্ৰজাতি মনাই পদূলি মূৰতে থৈ মনাই মাটিত মিলি যাব একো চিন ৰ'ব ঘাটে পাৰে কৰি দিয়ানা অৰিয়া মনাই ঘাটে পাৰে কৰি দিয়া টুলুঙা নাওতে উঠিল বাটৰুৱা মনাই ভালে কৈ চলাই যোৱা মনাই মাটিত মিলি যাব একো চিন ৰ'ব পিতিকো এৰিলা মাটিকো এৰিলা মনাই এৰিলা মৰমৰ ভাই পুত পত্নী বধূ সবাকো এৰিলা মনাই আজি কোনো ক'তো নাই মনাই মাটিত মিলি যাব একো চিন ৰ'ব অথিৰ ধন জন অথিৰ যৌৱন অথিৰ এহু সংসাৰ পুত পৰিবাৰ হ'ব হুঁসাৰ কৰবো কাহেৰি সাৰ ৰাম কৰবো কাহেৰি নাকান্দিবা পিতা মাতা নাকান্দিবা ভাইৰা যমদূতে নিব আজি ছিঙি দিয়া মায়া নাকান্দিবা পিতা মাতা নাকান্দিবা ভাইৰা